গাইছ চাওক কিমান ধুনীয়া লাগিছে ওপৰৰ পৰা তৈয়া চাওক কিমান মজা লাগিছে চাওক ফুচকা খাইছোঁ শ্বিলঙত আহি প্ৰথম আকৌ ফুচকা গুড মৰ্ণিং গাইজ সকলো ছেকেণ্ড এপিছ'ডলৈকে পুনৰ স্বাগতম জনাইছোঁ আৰু এতিয়া গৈ আছোঁ শ্বিলঙলৈ বাইকটো ৰেণ্টত ল'ব লাগিব তাৰপিছত আমি গৈ আছোঁ শ্বিলঙলৈ মজাকৈ একদম ৰাইড কৰি দেখাম মত গৈ যি পাওঁ দুদিন মানে পূৰা মানে যিমান পাওঁ দেখাবলৈ চেষ্টা কৰিম আৰু যদি নতুন ভিডিঅ' হয় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকন দিব নটিফিকেশ্যন পাই থাকিব চাই থাকক আজি গৈছোঁ শ্বিলঙলৈ এয়া মৰ্ণিং চাহ বিস্কুট তো ফাইনেলি আমি ওলাই ৰেডি হৈ আহিলোঁ তো এয়া আমাৰ গোবিন্দ ক'ত যাম আমি শ্বিলং গৈ আছোঁ তো গৈ আছোঁ এতিয়া জুতি নেলছত যাব লাগিব বাইকখন ৰেণ্ট ল'ব লাগিব তো মজা লাগিছে পাহাৰ এৰিয়াত থাকি ফাৰ্ষ্ট টাইম থাকিছোঁ পাহাৰ এৰিয়াত তো এতিয়া সোনকালে বাইকত ৰেণ্টত লওঁগৈ ব'লক মই আহিলোঁ এতিয়া জুতিনিআলি অকণমান আগত গৈ আহি খুৱাই দেখিছে আহি যা ইয়াতে মানে বাইকটো ৰেণ্টত ল'ব লাগিব তো বাইকটো ৰেণ্টত লৈ লওঁ তাৰপিছত মানে প্ৰচেছিং কি আছে কৰি সোনকালে যাওঁ মানে সোনকালে মানে এতিয়া দেৰি হ'ব তো সোনকালে পাব লাগে আৰু এই ফ্ৰণ্টতে দুজন বহি থাকে দাদাজন তো ভিতৰত চাওঁগৈ কেনেকুৱা কি বাইক আছে বাইক মানে ইয়াৰ পৰা স্কুটি বাইক সম্পূৰ্ণ আছে বুলেটো আছে তাৰপিছত পালচাৰ সেইপিনে দেখিছে বুলেট এডভেঞ্চাৰ আছে যদি কোনোবা যদি আহে চাইকেল ৰাইড কৰিবৰ কাৰণেও চাইকেল মানে বুক কৰিব পাৰে ইয়াত দেখিছে এভেইলেবল আৰু বহুত কিছুমান এভেইলেবল আছিলে চব বুক হৈ আছে কোনোবা যদি গুৱাহাটী ফুৰিব বিচাৰে বা অলপ আউট ষ্টেট যায় তো ইয়াৰ পৰা মানে গাড়ী লৈ যাব পাৰিব মানে ৰেণ্টত লৈ যাব পাৰিব আৰু কোনোবা যদি আহে মোৰ ভিডিঅ' চাই তলত লিংক নম্বৰ দিয়া আছে ফোন কৰি ল'ব আমাৰ বাইকখন ৰেডি হৈ গ'লগৈ স্কুটি তো এয়া ৰেপচল বিশেষ মই হণ্ডাত কাম কৰি যা হণ্ডাই পালোঁ অকণমান কিবাকিবি দাগ আছে বাৰু ইয়াতে হেৰি কৰি লৈছোঁ আৰু এইখন আমাৰ গাড়ী যাব শ্বিলং তো সোনকালে এখন গাড়ী লৈ যাওঁ গৈ থাকোঁ সোনকালে আমি বাইকত তেল চেল ভৰাই ল'লোঁ পূৰা এতিয়া বৰ্তমান গৈ আছোঁ একদম মজাকৈ ফুল টেংকি কৰি ল'লোঁ গৈ আছোঁ শ্বিলং তো একদম মজা লাগিব গৈ এতিয়া আৰু দেৰিও হ'ল আমাৰ বহুত দেৰি হ'ল অকণ বাইক চাইক মই প্ৰচেছিং কৰি পিনে তো গৈ আছোঁ আৰু এইপিনে চাই পিনে মই অভাৰ ব্ৰিজ একদম পূৰা চিৰিয়াখানা জু ৰোডৰ ওচৰত পূৰা অভাৰ ব্ৰিজ বনাই আছে গুৱাহাটীখন আহিলে ট্ৰেফিক জাম দেখিব পোৱা যায়েই দেখিছে একদম বহুত টাইমত আহিছোঁ চাই কিবা এটা ভালেই লাগিছে একদম গুৱাহাটীখন এতিয়া খানাপাৰা চব পালোহি মানে ৰাতিপুৱা মৰ্ণিং আমাক খোৱা নগ'ল দেৰি হৈছিলে কাৰণে এতিয়া মোটামুটি টোপনি খাই লৈছোঁ তাৰপিছত মানে সোনকালে যাওঁ ৰাস্তাত যি পাওঁ মানে দেখাবলৈ চেষ্টা কৰিম মানে এইডোখৰ অকণমান মই চলাই যাব লাগিব বাকীটো যিমান পাওঁ ইয়াক দি চলাই যাব দিল্লী মেঘালয় এয়া মেঘালয় ৰাস্তা সেইপিনে যাব লাগিব শ্বিলং মানে সোমাই পাই গ'লোঁ মেঘালয় আৰু এতিয়া গৈ আছোঁ সেয়া চাওক পাহাৰ একদম পূৰা সেইপিনে দি যাব লাগিব তো গৈ থাকোঁ আমি দুটাই ন সোনকালে যাওঁ মানে বহুত দেৰি হৈছে তো গৈ থাকোঁ মেঘালয়ৰ ৰাস্তাটো একদম পূৰা মজা ৰাস্তা একদম খুব মানে মোটামুটি ৰাস্তা বেয়া আছে নাই আৰু পাহাৰবোৰ চায়ো খুব ভাল লাগিছে ৰাস্তা চাওক নহ'বলগীয়া একদম পূৰা মজা ৰাস্তা একদম আৰু পাহাৰবোৰ দেখিছে আৰু ৰ'দ ওলাইছে বেছি ভাল লাগিছে অকণমান মানে ইমান গৰম লগা নাই ঠাণ্ডা গৰম তেনেকুৱা মাজতে চলিছে আৰু অলপ চলপকৈ তো মেঘালয় টোলগেট পাই গ'লি এয়া চাওক মেঘালয় টোলগেট এতিয়া সোমালোঁ আমি তাত গৈ আছোঁ এতিয়া অকণমান চাহত ৰখি দিছোঁ এঘণ্টামান চলোৱা হ'ল 2 ঘণ্টামান তো অকণমান ৰেষ্ট লৈ লৈছোঁ এইখিনিতে এইপিনে চাই পিনে দেখিছে একদম গছৰ পুলি ৰুই উঠিছে যেতিয়া ডাঙৰ হ'ব খুব ভাল লাগিব দেখিবলৈ ইয়াত মানে চাইডে দোকান এসোপামান মানে আছে তাতে লোকেল মানে পাচলি আছে একদম আচাৰ ঢেৰ বস্তু আছে তো যদি যাওঁতে যদি পাৰোঁ লৈ যাম মানে ঘৰলৈকে লৈ যাম যাওঁতে তো চাউথ আছে শ্বিলং আৰু 32 কিলোমিটাৰ আছে তো গাইজ চাওক কিমান ধুনীয়া লাগিছে ওপৰৰ পৰা তো এয়া চাওক কিমান মজা লাগিছে গোটেই একদম পাহাৰ দেখি পাইছোঁ একদম ইমান মজা লাগিছে চাওক ওপৰৰ পৰা চাওক একদম ওচৰত নিজে আহিলে নিজে চালে চকুৰে বেছি ফিল কৰিব ইমান মজা লাগিছে ওপৰৰ পৰা চাই যিমানে যি নহওক
সেউজ পৰিৱেশটো চাই বহুত ভাল লাগিছে অকমানতে ভুল হৈ গ'লগে ৰাস্তা পাহৰি গ'লো মানে আমি ভুল ৰাস্তাত গুচি গ'লোগে মানে বহুত আগলৈ গুচি গ'লো অকণমান তাৰপিছত দেখিলোঁ নহয় ৰাস্তা নহয় আকৌ উভতি আহিছোঁ মেইন মানে অৰিজিনেল ৰাস্তাত গৈ আছে এতিয়া তললৈকে আকৌ গৈ আছে আমি তো গাইছ এইটো হ'ল বৰাপানী ডেম আৰু বৰাপানী ডেমৰ ওপৰেদি গৈ আছোঁ শ্বিলং এইটো চাইডে শ্বিলং যাব লাগিব তো বলক গৈ থাকোঁ তো গাইছ এটা নজৰা দেখাওঁ কেনেকুৱা ক'ব ভাল বেয়া কমেণ্টত জনাব মজা ভিউ চাওক এয়া চাওক কিমান ধুনীয়া বৰাপানী বুলি কয় এইডোখৰ চাহৰিবোৰৰ পাহাৰ সেইবোৰ চাওক সেইবোৰ যে উঠিব পাৰে সেইবোৰ চাওক কিমান ধুনীয়া ঘৰ একদম সভা ঘৰ ডাঙৰ পাহাৰৰ ওপৰত ঘৰ দেখিছে খুব ধুনীয়া লাগিছে ইমান ডাঙৰ লাগিছে একদম চাওক লোকেশ্যনটো সৰু ইয়াৰ পাহাৰ দেখিছে সম্পূৰ্ণ আৰু এইটো নদীডোখৰ ভাল লাগিছে একদম চাই তো গৈ থাকোঁ অকণমান আহি দেখুৱালোঁ দেৰি হৈছে বহুত যাওঁ গৈ থাকোঁ এয়া গাইছ শ্বিলং পাইছোঁহি আৰু পাইছোঁ অলপ আছে পাইছোঁ ভাবিছিলোঁ ঠাণ্ডা ভাৱটো নাই আমি যিমান পাহাৰৰ ওপৰত উঠি গৈ আছোঁ ঠাণ্ডা ভাৱটো অলপ আহিছে মানে ৰ'দো দিছে তথাপিও মানে ঠাণ্ডা লাগিছে মানে গাটো অকণমান মানে অকণমান যিমান ৰ'দত আছিলোঁ ৰ'দ দি আছিলে এতিয়া ঠাণ্ডা লাগিছে অকণমান কয় মেইন শ্বিলং এতিয়া আৰু 5 কিলোমিটাৰ আছে টাউনগৈ টাউন তো চাওঁতে শ্বিলং টাউন সোমালোহি আৰু অলপ টাউনত গৈ আকৌ হৈ উঠিব লাগিব তো পুলিচ বজাৰ মেইন জেগাটো তো তাত গৈ দেখাই আছোঁ তো শ্বিলং পাই গ'লে টাউন ইয়াত দেখিছে শ্বিলঙৰ টাউন গোটেই একদম ঘৰ দুৱাৰ একদম ডাঙৰ ঘৰ পাহাৰৰ ওপৰত ঘৰ তো বলক সোনকালে পুলিচ বজাৰ যাওঁ তো ভাত খাবলৈ মন যোৱা নাই পুৰিকে খাইছোঁ একদম গৰমে পুৰি মই ইয়াৰ পুৰি খাইছে একদম খা পুৰি খাইছে পুৰি খাই পিনে ডাইৰেক্ট হোটেলো মৰমকৈ তাৰপিছত আৰু ৰেষ্ট লৈ তাৰপিছত যাম অকণমান খাই লওঁ মানে ভোক লাগিছে তাৰমান তো গাইছ এয়া দেখিছে একদম মই পুলিচ বজাৰ পাই গ'লি আৰু লগতে কিমান ট্ৰেফিক জাম ভাবা নাছিলোঁ ইমান ট্ৰেফিক জাম পাহাৰৰ ওপৰত হ'ব বুলি আৰু আমি স্কুটি লৈ আছোঁ কাৰণে সুবিধা একদম পূৰা ঠাই লৈ গৈ আছোঁ চুকে তো গৈ আছোঁ মেইন পুলিচ বজাৰ ওপৰলৈকে বলক এয়া দেখিছে শ্বিলঙৰ ওপৰত মেইন মাৰ্কেট পুলিচ বজাৰ বুলি কয় একদম মেইন মাৰ্কেট দেখিছে একদম চাওক তো ঘূৰি আহি পুলিচ বজাৰ পালোহি এই দেখিছে তো পুৰা মানুহ একদম তো এতিয়া হোটেল বিচাৰোঁগৈ গৈ পিনে মানে সোনকালে ৰেষ্ট ল'ব লাগে অকণমান আৰু ঠাণ্ডাও ইয়াত পূৰা পৰিছে একদম লাগিছে পূৰা ধেৰ মানুহ তো হোটেল লৈ ল'লোঁ পালোঁ মানে ইমানে মানুহ খালী নাই মানে চব হোটেল ফুল্টি তো যেনে তেনে হোটেল এটা পালোঁ এতিয়া ৰেষ্ট লৈ অলপ দেৰি পিছত আকৌ ওলাই যাম তো নেক্সটটো শ্বিলং ভিউ পইণ্টটো দেখামগৈ তো নেক্সট ভিডিঅ'ত শ্বিলং ভিউ পইণ্ট এতিয়া অকণমান ৰেষ্ট লওঁ ইয়াতে আজি ব্লগটো সামৰিছোঁ বহুত কম লাগিছে ঠাণ্ডা লাগিছে পূৰা ঠাণ্ডা চ' বাই নেক্সট ভিডিঅ' পাম লগ পাম